জয় গুরু শঙ্কৰ সৰ্বগুণা কৰ যাকেৰি নাহি কেও পাম তোহাৰি শৰণক ৰেণু হত কৌতি তোহারি শৰণক ৰেণু হত কৌতি বাৰে কৰহ প্ৰণাম বাৰে কৰহ প্ৰণাম কৃষ্ণ বৃন্দাবনে ঐক্য মঞ্চৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 569 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে সৰু ঔতলাৰ মজাচুবুৰী জেউতি সংঘ প্ৰাংগণত অনুষ্ঠিত ধৰ্মালোচনী সভাৰ মান্যবৰ সভাপতিদেৱ নিৰ্দিষ্ট বক্তব্য আমন্ত্ৰিত অতিথিবৃন্দ বা বান্ধৱসকল ব্ৰজাৰ গোপিনী স্বৰূপ আই মাতৃসকল দাদা বাইদেউ আৰু মোৰ মৰমৰ ভাইটি ভণ্টিহঁত ভাৰতীয় মহান গ্ৰন্থ গীতাৰ এফাকি শ্লোকত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক কৈছে যে যেতিয়াই পৃথিৱীত ধৰ্মৰ নামত গ্লানি হয় অধৰ্মই প্ৰভাৱ বিস্তাৰ কৰে ধৰাৰ বুকুত ধৰ্মৰ নামত বিবেকাৰ তাণ্ডৱ নৃত্য চলে তেতিয়াই সাধুক পৰিত্ৰাণ আৰু দুষ্কৃতিক বিনাশ কৰিবলৈ ভগৱানে যুগে যুগে অৱতাৰ ধৰে এই চিৰন্তন সত্যৰ আধাৰতে দ্বাপৰ যুগত যিদৰে ভগৱানে অসুৰক বধ কৰিবলৈ দৈৱকী নন্দন কৃষ্ণ ৰূপে জন্মগ্ৰহণ কৰিছিল ঠিক সেইদৰে কলিযুগৰ চতুৰ্দশ পঞ্চদশ শতিকাত ধৰ্ম আৰু জাতিক নক স্থাপন কৰিবলৈ পুণ্যভূমি অসমতো এজন মহাপুৰুষৰ জন্ম হৈছিল তেওঁৱেই হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ সেই স্মৰণীয় দিনটো আছিল 1371 শকৰ আহিন মাহৰ শুক্লা দশমী তিথি অসমৰ নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত কুকুম্বৰ ভূঞা আৰু সত্যসন্ধাৰ ঔৰসত এইজনা শংকৰ সূৰ্যৰ আবিৰ্ভাৱ হৈছিল লৰালি কালতে তেখেতে খাট মাওৰা হৈছিল বুঢ়ীমাক খেৰতে তেখেতক তুলি তালি ডাঙৰ দীঘল কৰে গুৰুচৰীৰ মতে শৈশৱ কালতে তেখেতৰ বহুকেইটা অলৌকিক দৃশ্য দেখিবলৈ পোৱা গৈছিল তাৰ ভিতৰত ভাদমহীয়া ভৰ বাৰিষা হাতুৰি হাতুৰি পাৰ হোৱা আন এডোখৰ এটি প্ৰকাণ্ড সাগৰৰ শিঙত ধৰি বগৰাই দিছিল এবাৰ তেওঁ ব্ৰহ্মপুত্ৰৰ পৰা এটি শিশু ধৰি আনিও শাৰীৰিক শক্তিৰ পৰিচয় দিছিল এনেদৰে 12 বছৰলৈকে ঠিটিঙালি কৰি থকা শংকৰক এদিন বুঢ়ীমাক খেৰোতে গুৰু মহেন্দ্ৰ কন্দলীৰ তুৰত নাম লগাই দিলে শ্ৰদ্ধা ভক্তপ্ৰাণ ৰাইজ
বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি নাছিল। তাৰপিছত 2-4খনমান টুলহে আছিল আৰু সেই টুলত ছাত্ৰবিলাকে সংস্কৃত ভাষা সাহিত্যহে জ্ঞান বুটলিছিল। আমাৰ শংকৰেও ইয়াত সংস্কৃত ভাষা সাহিত্যহে জ্ঞান বুটলিছিল। শ্ৰদ্ধেয় ভক্তপ্ৰাণ ৰাইজ, অসমীয়া দুষাৰ কথা আছে, যি মূলা বাৰে তাৰ দুপাতত আছিল। শংকৰে আখৰ জোঁটা নিৰ্বিকাকৈ এটি সুন্দৰ কবিতা লিখিছিল। কৰতল কমল কমল দল নয়ন ভৱদৱ দহন গহন বন হয়ন। এই সুন্দৰ কবিতাটো দেখি গুৰু মহেন্দ্ৰ কন্দলে অভিভূত হৈ পৰিছিল। আন এদিনাখনৰ কথা, শংকৰে ৰ'দত শুই থকা অৱস্থাত ফেটিয়াক এডালে ছাঁ দি আছিল। ইয়াক দেখি গুৰু মহেন্দ্ৰ কন্দলীয়ে আশ্চৰ্য প্ৰকাশ কৰিছিল আৰু তেতিয়াই তেখেতক ওজা ছাত্ৰ পাতি দিছিল। আন এদিনাখনৰ কথা, তেখেতে স্নান কৰি উঠি গা মুচি থকা অৱস্থাত গুৰু মহেন্দ্ৰ কন্দলীয়ে তেখেতৰ 4খন হাত দেখা পাইছিল। তেতিয়া শংকৰৰ প্ৰকৃত ৰূপ বুজি পাই গুৰু মহেন্দ্ৰ কন্দলীয়ে তেখেতক দেৱ উপাধি প্ৰদান কৰে। তেতিয়াৰ পৰাই তেখেতে শংকৰৰ ঠাইত শংকৰদেৱ হৈ পৰে। শিক্ষা সমাপ্ত কৰি তেখেতে ভূঞা ৰাজ্যৰ দায়িত্ব বহন কৰিবলগীয়া হয়। সেই সময়তে তেওঁ সূৰ্যৱতী আইৰ লগত বিবাহ পাশত আবদ্ধ হয়। কিন্তু দুখৰ বিষয় যে মনু নামৰ এটি কন্যা সন্তান জন্ম দিয়ে সূৰ্যৱতীয়ে পৰলোকলৈ গমন কৰে। মনু ডাঙৰ হোৱাৰ তেখেতে উপযুক্ত পাত্ৰৰ লগত বিয়া দি ৰাজকাৰ্য এৰি ধৰ্ম কাৰ্যত মনোনিৱেশ কৰে। 1403 তেখেতে শ্ৰীক্ষেত্ৰ পুৰী আদি তীৰ্থ ভ্ৰমণলৈ গুচি যায়। তেখেতে তীৰ্থ ভ্ৰমণত নানা জ্ঞান লাভ কৰে। ঘৰলৈ ঘূৰি অহাত পৰিয়ালবৰ্গ আৰু আত্মীয় স্বজনৰ অনুৰোধত তেখেতে দ্বিতীয়বাৰ বিবাহ পাশত আবদ্ধ হয় আৰু কালিন্দাইক জীৱন সংগী কৰি লয়। শ্ৰদ্ধেয় ভক্তপ্ৰাণ ৰাইজ, সেই সময়ত অসমত চলি আছিল ধৰ্মৰ নামত পূজা পাতল, বলি বিধান, নৰবলি, অন্ধবিশ্বাস ইত্যাদি ইত্যাদি। আৰু তেতিয়াই ভাৰতৰ বিভিন্ন প্ৰান্তত ভক্তি আন্দোলনে গা কৰি উঠিছিল। আমাৰ অসমতো এই আন্দোলনৰ বীজ ৰোপণ কৰিছিল মহাপুৰুষ শংকৰদেৱে। সেয়েহে পুণ্যভূমিত প্ৰতিষ্ঠা হ'ল ভক্তি ধৰ্ম, যাক কোৱা হয় একশৰণ হৰিনাম ধৰ্ম। এই ধৰ্মৰ অৰ্থ হৈছে ঈশ্বৰ সেৱা, অৰ্থাৎ ঈশ্বৰৰ প্ৰতি থকা গভীৰ অনুৰাগ আৰু প্ৰীতিয়ে হৈছে ভক্তি। এই ধৰ্মত জাতি, বৰ্ণ, ভাষা, ধৰ্ম, স্পৃশ্য বিষয় একো পাৰ্থক্য নাই, সকলো সমান। চন্দাজন যেনেকুৱা, ব্ৰাহ্মণজন তেনেকুৱা। সেয়েহে তেখেতে কীৰ্তনত কৈছিল, কুকুৰ শ্ৰীগালা গৰ্দভ
গৈছে। শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, পাদসেৱন, বন্দন, আত্মনিবেদন, সখিত্ব, দাস্য আদি। ইয়াৰ ভিতৰত আমাৰ গুৰুজনাই শ্ৰৱণ আৰু কীৰ্তনতহে অধিক গুৰুত্ব দিছে। কাৰণ শ্ৰৱণ আৰু কীৰ্তনৰ যোগেৰে ভগৱানৰ সান্নিধ্য লাভ কৰিব পাৰি। এই ধৰ্মৰ মূল মন্ত্ৰ হৈছে এক দেৱ এক সেৱ, এক বিনা নাই কেৱ। অৰ্থাৎ আমাৰ মূল উপাস্যগৰাকী হৈছে ত্ৰিজগতপতি ভগৱান শ্ৰী কৃষ্ণ। ভগৱান শাস্ত্ৰখনৰ পৰা মূল সাৰখিনি লৈ কীৰ্তন পুথিখন ৰচনা কৰিছিল। ইয়াৰ প্ৰতিটো কাহিনী আৰু বৰ্ণনাৰ মাজত একেশ্বৰ বাৰী ভক্তি ৰস আছে। ইয়াৰে মই শ্যামান্ত শৰণ খণ্ডটিৰ এটি ঘোষা গাই দিবলৈ ওলাইছো। ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে কতে পাইবা কহিলো স্বৰূপ। অৰ্থাৎ আমি হৰিনাম গালে নহব, আমি হৃদয়ত স্থাপিত কৰিব লাগিব। তেতিয়াহে আমি মুক্তি লাভ কৰিব পাৰিম আৰু ভগৱানৰ সান্নিধ্য লাভ কৰিব পাৰিম। আমাৰ গুৰুজনাই চাৰি বস্তুত আৰু অধিক গুৰুত্ব দিছে: নাম, দেৱ, গুৰু আৰু ভকত। গতিকে ৰাইজ আমিও এই চাৰি বস্তুত প্ৰাধান্য দি চলিব লাগে। শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰি থাকোঁতে শংকৰ মাধৱৰ সংযোগ ঘটে। প্ৰথমতে মাধৱ শাক্তপন্থী লোক আছিল। পিছত তৰামল শ্লোকত পৰাভূত হৈ শংকৰদেৱৰ ওচৰত শৰণ ললে। দুয়োজনা গুৰুৱে সমগ্ৰ অসমতে ধৰ্মৰ ভেটি সুদৃঢ় কৰিলে। এবাৰ তেওঁৰ আত্মীয় স্বজন আৰু বিপ্ৰ পণ্ডিতবোৰে কলে, গুৰুদেৱ, আপোনাৰ মুখে শুনিছো মানুহে বোলে হৰিনাম ললে বৈকুণ্ঠলৈ যাব পাৰে। পিছে সেই বৈকুণ্ঠ স্থানটো কেনেকুৱা তাক আমি চাব বিচাৰো। তেতিয়া শংকৰদেৱে চিহ্নযাত্ৰা নাট ৰচনা কৰি দেখুৱালে, গান বায়নক প্ৰশিক্ষণ দিলে, মুখা তৈয়াৰ কৰালে আৰু ৰাইজক জনাই দিলে, মহামহোৎসৱ দেখিবা উৎসৱ, চিহ্নযাত্ৰা বিতোপন, হাতু বৈকুণ্ঠ ভূমিতে দেখাইবে কুসুম ভূঞা নন্দন। যথাসময়ত তেখেতৰ বন্ধু বান্ধৱক লৈ এই নাটখন ভাওনা কৰি দেখুৱালে। শ্ৰদ্ধেয় ভক্তবান ৰাইজ, আজিৰ পৰা প্ৰায় 500 বছৰ আগতে এই নাটখন চাবলৈ প্ৰায় 10,000 মানুহৰ সমাগম ঘটিছিল। শ্ৰীমন্ত শংকৰদেৱৰ এই বিৰাল ঘটনা দেখি গুৰু মহেন্দ্ৰ কন্দলীয়ে তেখেতৰ ওচৰত শৰণ ললে। এই চিহ্নযাত্ৰা নাটখনে হৈছে অসমীয়া নাট্য জগতৰ প্ৰথম ৰেঙনি। তেৰাৰ জীৱনৰ আন এক অভিনৱ সৃষ্টি আছিল সত্ৰ বা নামঘৰ। তেখেতে থোৱাহাট বেলগুৰিত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল।
শ্ৰীমন্ত শংকৰদেৱৰ এই আদৰ্শ শিৰোগত কৰি মহাপুৰুষ মাধৱদেৱ অসমৰ ভিন ভিন ঠাইত সত্ৰ স্থাপন কৰে। এইখিনিতে মই শ্ৰীমন্ত শংকৰদেৱৰ এটি সৰু কাহিনী কৈ দিবলৈ ওলাইছো। শ্ৰীমন্ত শংকৰদেৱৰ ভায়েক ৰামৰায়ৰ কন্যা ভুৱনেশ্বৰী ৰজা নৰনাৰায়ণৰ ভায়েক শুক্লধ্বজে বিয়া কৰাইছিল। এদিনাখন শুক্লধ্বজে শংকৰদেৱক ৰজা নৰনাৰায়ণৰ ওচৰলৈ লৈ গৈছিল। ৰজা নৰনাৰায়ণ আৰু শংকৰদেৱে বহুতো শাস্ত্ৰৰ কথা আলাপ কৰিলে। কথা প্ৰসংগত ৰজা নৰনাৰায়ণে বৃন্দাবননো কেনেকুৱা তাক চাবলৈ বিচাৰিলে। তেতিয়া শংকৰদেৱে নিৰ্দিষ্ট সময়লৈ তাঁতীকুছিৰ শিপিনীবোৰক লৈ এখন বস্ত্ৰ বোৱালে, যাক কোৱা হয় বৃন্দাবনী বস্ত্ৰ। এই বস্ত্ৰখন বওঁতে প্ৰায় 4 মাহ লাগিছিল আৰু মেলিবলৈ বা সামৰিবলৈ প্ৰায় 60জন মানুহৰ প্ৰয়োজন হৈছিল। এই বস্ত্ৰখনত অংকন কৰা হৈছিল শ্ৰীকৃষ্ণৰ জন্ম, পুতনাবধ, মাতৃ খোৱা, অৰ্জুন ভঞ্জন আদি কৃষ্ণলীলাৰ সমস্ত দৃশ্য। শ্ৰীমন্ত শংকৰদেৱৰ এই বস্ত্ৰখন দেখি ৰজা নৰনাৰায়ণে থমকি লাগি চাই আছিল। তেতিয়া শংকৰদেৱে ৰজা নৰনাৰায়ণৰ পৰা সভা কবিৰ সন্মান লাভ কৰে আৰু তাতেই তেখেতে হাতী মাৰি ফুৰুকাত ভৰাই গুণমালা ৰচনা কৰে। জীৱনৰ বিয়লি বেলাত তেখেতে মাধৱদেৱৰ হাতত ধৰ্মৰ ভাৰ অৰ্পণ কৰি দ্বিতীয়বাৰৰ বাবে তীৰ্থ ভ্ৰমণলৈ গুচি যায়। তাতেও তেখেতে বহুতো ধৰ্ম জ্ঞান লাভ কৰে আৰু অসমৰ ৰাইজৰ মাজত বিলাই দিয়ে। তেখেতৰ সাহিত্য জগতলৈ বিশিষ্ট অৱদান। কীৰ্তন ঘোষা, গুণমালাৰ উপৰিও ভক্তিমূলক পুথি, ভক্তি ৰত্নাকৰ, ভক্তি প্ৰদীপ, অনুবাদমূলক গ্ৰন্থ, ভাগৱতৰ কিছু অংশ আৰু ৰামায়ণৰ উত্তৰাকাণ্ড, অংকীয়া নাট, পাৰিজাত হৰণ, কালীয় দমন আদি। 1490 শকত তেখেতে সুদীৰ্ঘ জীৱন পৰিক্ৰমা সামৰি ভাদ মাহৰ শুক্ল দশমী তিথিৰ দিনা বৈকুণ্ঠলৈ গমন কৰে। শ্ৰদ্ধেয় ভক্তপ্ৰাণ ৰাইজ, সাগৰৰ পানী যিদৰে পান কৰি শেষ কৰিব নোৱাৰি, ঠিক সেইদৰে মহাপুৰুষজনৰ জীৱনী কৈ থোৰতে শেষ কৰিব নোৱাৰি। কিন্তু তেখেতৰ জীৱনাৱলীৰ পৰা আমি এটা কথাই ক'ব পাৰো যে তেখেত আছিল একেদৰে কবি, সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, অভিনেতা, জাতি নিৰ্মাতা, সমাজ সংস্কাৰক, অসমীয়া নাটৰ বাটপতীয়া আৰু নৱ বৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোতা। সেয়েহে থিয়নামত কোৱা হৈছে, গুৰু শংকৰ হে তুমি অগতিৰ গতি, সাহিত্য সংগীত ৰচি প্ৰকাশীয় কলা কৃষি গৰিলাই অসমবাসী, গুৰু শংকৰে তুমি অগতিৰ গতি। তেওঁৰ জীৱনৰ আন এক অভিনৱ সৃষ্টি আছিল
বৰগীত বৰগীতবোৰ হৈছে উচ্চ আধ্যাত্মিক ভাৱেৰে পৰিপূৰ্ণ ৰাগ তাল যুক্ত সাংসাৰিক মায়ামুক্ত এক উপাসনা প্ৰসংগৰ গীত। অসমৰ সংগীত জগতক সৌষ্ঠৱপূৰ্ণ কৰিবলৈ বৰগীতৰ ভূমিকা অনবদ্য। চৰিত পুথিমতে তেখেতে বদৰিকাশ্ৰমত প্ৰথমটি বৰগীত ৰচনা কৰে। মই এতিয়া শ্ৰীমন্ত শংকৰদেৱৰ এটি বৰগীত গাবলৈ ওলাইছোঁ। শুনা শুনা ৰে সুৰা বৈৰী প্ৰমাণা নিশা চৰণা খনি দানা ৰাম নাম যম সমৰ কহাজি ৰাম নাম যম সমৰ কহাজি সমদলে কয়লি প্ৰয়ানা সমদলে কয়লি প্ৰয়ানা। এনেদৰে তাৰাই 120টা বৰগীত ৰচনা কৰিছিল যদিও বৰপেটাৰ কমলাবায়ন নামৰ এজন ভকতে এই পুথিখন আওৰাবলৈ নিওঁতে বন পুৰা জুইত লাগি পুৰি ছাই হৈ যায়। তেতিয়া শংকৰদেৱে মনত বহুতো দুখ পায় আৰু মাধৱদেৱক তেতিয়া এনেদৰে ক'লে, বৰাৰ পু অনেক শ্ৰমকৈ গীতখানি কৈল, পুইলে গীত কিছু কৰা আমি নকৰোঁ আৰু। বৰগীত অংকীয়া সত্ৰীয়া নৃত্য আদি মাত্ৰা প্ৰকাশ কৰিছে খোল তাল বাঁহী আদি। এতিয়া মই খোলৰ তাল দুটিমান মুখেৰে বজাই দিবলৈ ওলাইছোঁ। থেই ধিন্নং থেনিনানি তাক থিনা থেই ধিন্নং থেনিনানি তাক থিনা থিন তা 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 খিতা তা তা টং খুর খুর খুন তা 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 খিতা তা খুদে খুর খুর ধুন তা 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 খিতা তা তা টং খুর খুর খুন তা 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 খিতা তা খুদে। তেখেতৰ ভাগৱতৰ মূল সাৰখিনি লৈ কীৰ্তন পুথিখন ৰচনা কৰা মই অলপ আগতে কৈছোঁ। তেখেতে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰোঁতেও ভাগৱতখনক মূল বস্তু ৰূপে লৈছিল। এই ভাগৱতখন পঢ়িলে সুফল লাভ কৰিব পাৰি। সেয়েহে মহাপুৰুষ মাধৱদেৱে নামঘোষাত কৈছিল, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ উত্তম ফল হৰি নাম মাত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ। এই ধৰ্মত আছে এক সাংস্কৃতিক মন, সামাজিক মাধুৰ্য আৰু অনুপম সৌন্দৰ্য। এই ধৰ্মত দীক্ষিত হলে সাংসাৰিক মায়ামোহ পাহৰি বিমল আনন্দ লাভ কৰিব পাৰি। তেন্তে আহক ৰাইজ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ এই ধৰ্মত দীক্ষিত হৈ নিজকে এজন অসম মাতৃৰ সুযোগ্য সন্তান বুলি পৰিচয় দিওঁ। কাৰণ শিক্ষাৰ ক্ষেত্ৰত যিদৰে এজন শিক্ষা গুৰুৰ
প্ৰয়োজন ঠিক সেইদৰে ধৰ্মৰ ক্ষেত্ৰত এজন ধৰ্মগুৰুৰ প্ৰয়োজন কাৰণ গুৰুবিহীন শিক্ষা এখন বঠাবিহীন নাও নিচিনা গুৰুৱে গুৰুত্ব নে জীৱনলৈ গুৰুত্ব নে সমাজলৈ গুৰুত্ব নে জগতলৈ যে জ্যোতিৰ সূৰুজলৈ পৰ্যবেক্ষিত কৰে অজ্ঞান অন্ধকাৰ নাশ কৰি জীৱনক উন্নীত কৰে ইয়াত কোনো সন্দেহ নাই যে মহাপুৰুষ শংকৰদেৱৰ নিচিনা দ্বিতীয়জন মহাপুৰুষ হয়তো আমি অসমত কেতিয়াও বিচাৰি নাপাওঁ শেষত মই এটা কথাই ক'ব খোজো যে যিদিনালৈকে এই বিশ্ব ব্ৰহ্মাণ্ডত চন্দ্ৰ সূৰ্য থাকিব সেইদিনালৈকে শংকৰ মাধৱ উজ্জ্বল জ্যোতিষ্ক ৰূপে জিলিকি থাকিব আৰু আমি উজ্জ্বল পোহৰত তেৰাৰ মহান সৃষ্টিৰাজিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব তেতিয়াহে তেৰাই অসম ভূমিত জন্ম লোৱাটো সাৰ্থক হ'ব শ্ৰদ্ধেয় ভক্তবান ৰাইজ মই হৈছোঁ এটি কণমানি ল'ৰা মই বৰ্তমান পঞ্চম শ্ৰেণীত পঢ়ি আছোঁ গতিকে মই ধৰ্মৰ বিষয়ে এটা পানী কেঁচুৱাৰ দৰে গতিকে শ্ৰদ্ধাৰ নিৰ্দিষ্ট বাপ তথা আমন্ত্ৰিত অতিথিবৃন্দই আপোনালোকক সাৰুৱা বক্তব্যৰে নিশ্চয় আপ্লুত কৰিব আজিৰ এই ধৰ্মালোচনী সভাত আমন্ত্ৰিত অতিথিবৃন্দ তথা বাপ বান্ধৱ আই মাতৃসকল সকলোৱে ধৰ্মৰ বিষয়ে সচেতন আৰু অভিজ্ঞ মইহে মাত্ৰ মহামূঢ় অজ্ঞানী গতিকে মোৰ সকলো ভুল ত্ৰুটিৰ ক্ষমা বিচাৰি মহাপুৰুষ মাধৱদেৱৰ নাম কুশাৰেতি পদেৰে মোৰ আজিৰ এই বক্তব্য সামৰিব বিচাৰিছোঁ কি মতে ভকতি কৰিব তোমাত হৰি 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 মই মোৰা মতি নাজানো